নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঁইদেৱৰ কালজয়ী উপন্যাস পিতা পুত্ৰ। এয়া ৩৩ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। পাছদিনা বহুত দেৰিকৈ টোপনিৰ পৰা সাৰ পাই কালীনাথৰ প্ৰথম মনত পৰিল যে আগদিনা ৰাতি তাৰ ভাত খোৱা নহ'ল। নৈৰ পাৰৰ পৰা ঘূৰি আহোঁতে তাৰ বৰ বেছি ৰাতি হোৱা নাছিল, কিন্তু তেতিয়াই আহি সি দেখিলে যে ঘৰত সকলো মানুহ শুই পৰিছে। যিদিনাই ৰাতি তাৰ ঘৰলৈ ঘূৰা দেৰি হয়, সেইদিনা তাৰ ভাগৰ ভাত তাৰ শোৱা কোঠাৰ টেবুলত সজাই থোৱা থাকে। কিন্তু যোৱা নিশা সজাই থোৱা ভাতৰ কাঁহীয়ে তালৈ অপেক্ষা কৰি থকা নাছিল। সি বুজিলে যে সেইদিনা সিহঁতৰ ঘৰত চৰুৰ তললৈ জুই যোৱা নাছিল। অশান্তিৰ তুঁহ জুইত গোটেই মানুহঘৰ তিলে তিলে দগ্ধ হ'বলৈ ধৰিছে। কালীনাথে বিচনাৰ পৰা উঠি বাহিৰলৈ গৈ মুখ হাত ধুই আকৌ বিচনাত পৰিলহি। গোটেই ঘৰখন গ্ৰাস কৰি ধৰা দুখ, হতাশা আৰু অশান্তিৰ পৰিৱেশত সি জীয়াই থকাৰ সকলো উৎসাহ হেৰুৱাই পেলাইছিল। বিচনাত পৰি পৰি সি আকাশ পাতাল ভাবি থাকোঁতে হঠাৎ সাবিত্ৰী সোমাই আহি তাক ক'লে, ককাইদেউ, তোৰ চাহ জলপান ইয়ালৈকে আনিম নেকি? কালীনাথে তাইক সুধিলে, দেউতাই চাহ জলপান খালেনে নাই? নাই খোৱা। কিয়? দেউতাই বোলে আমৰণ অনশন আৰম্ভ কৰিছে। তাই সহজভাৱে ক'লে, মোলৈকো চাহ জলপান আনিব নালাগে। কথাষাৰ কৈয়ে সি বাগৰ সলাই বিচনাৰ ফালে মুখ কৰিলে। চাওঁতে চাওঁতে দুপৰীয়া হ'ল। কালীনাথ তেতিয়াও বিচনাত। গোটেই ঘৰখন মানুহ মৰা ঘৰৰ দৰে নিমাত নিতাল। সাবিত্ৰীয়ে সোমাই আহি ক'লে, ককাইদেউ, তই গা পা নোধোৱ নেকি? ভাত খাবৰ সময় হ'ল। দেউতাই ভাত খাবনে নাখায়? কালীনাথে সুধিলে। তোক দেখোন ৰাতিপুৱাই ক'লোঁ, দেউতাই আমৰণ অনশন কৰিছে। এইখন ঘৰত জীয়াই থকাতকৈ মৰি যোৱা বহুত গুণে বেছি ভাল। ময়ো ভাত নাখাওঁ, চকু দুটা মুদি কালীনাথে ক'লে। ৰাতি কালীনাথক ভাত খাবলৈ মাতিবলৈ কোনোৱেই নাহিল। সি বুজিলে দেউতাকে ভাত নাখাওঁ বুলি মৰণ বন্ধ কৰিছে। গতিকে তৃতীয় সাঁজৰ কাৰণে সিহঁতৰ গোটেই ঘৰখনৰে নিৰম্বু উপবাস চলিছে। কালীনাথে বুজিলে সি এতিয়া তাৰ কৰ্তব্য ঠিক কৰিবৰ সময় হ'ল। দেউতাকক চিনি পাবলৈ তাৰ বাকী নাই। কালিলৈকো যে তেওঁ ভাত খাবলৈ ৰাজি হ'ব তাৰ কোনো আশা নাই। তেওঁৰ লগতে গোটেই ঘৰখনেই অন্ন জল ত্যাগ কৰি আত্মহত্যা কৰিবলৈ আগবাঢ়িছে। আজি ৰাতিটোৰ ভিতৰতে সি নিজৰ কৰ্তব্য ঠিক কৰিব লাগিব। কিন্তু কৰ্তব্য ঠিক কৰিবলৈ তাৰ সন্মুখত দ্বিতীয় কিবা পথ জানো খোলা আছে? দেউতাকে এনেভাৱে তাক ফান্দত পেলাইছে যে তেওঁ বিচৰা পথেৰে আগবঢ়াৰ বাহিৰে তাৰ আৰু আন কোনো পথ নাই। ডিঙিত মোচৰ খাই মৰিব ধৰা চৰায়ে শেষবাৰৰ কাৰণে ফৰফৰাই প্ৰতিবাদ কৰি উঠাৰ দৰে তাৰ মনটো চৰম আত্মসমৰ্পণৰ আগমুহূৰ্তত হঠাতে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল। যদি গোটেই প্ৰশ্নটো ন্যায় আৰু অন্যায়ৰ মাজত যিকোনো এটাক বাছি ল'ব লগাৰ প্ৰশ্ন হয়, তেন্তে তাৰ নিজৰ মনত কোনো সন্দেহ নাই যে সি কি কৰিব খোজাটোৱেই ন্যায় কাম। আৰু দেউতাকে এটা জঘন্য কৌশল অৱলম্বন কৰি তাক অন্যায় কাম কৰিবলৈ বাধ্য কৰিব খুজিছে। বিয়া বাৰুৰ ক্ষেত্ৰত দেউতাকে বংশ মৰ্যাদা আৰু ধন সম্পত্তি আদি যিবোৰ কথাক মূল্য দিব খোজে, তাৰ চকুত সেই সকলোবোৰ কথা সম্পূৰ্ণ মূল্যহীন। সি বহাগীক বিয়া কৰিব খোজাৰ বিৰুদ্ধে দেউতাকৰ প্ৰধান আপত্তি নিশ্চয় এয়ে যে সিহঁত অতি দুখীয়া মানুহ, আৰু তদুপৰি সিহঁতৰ ঘৰখন এসময়ত শিৱনাথহঁতৰ ঘৰৰ লগুৱা আছিল। আনহাতে কালীনাথহঁতে যিবোৰ নতুন মূল্যবোধক শ্ৰদ্ধা কৰিবলৈ শিকিছে, সেই শিক্ষাক নিষ্ঠাৰে মানি চলিবলৈ হ'লে দেউতাকৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে থিয় হোৱাৰ বাহিৰে তাৰ আন কোনো উপায় নাই। অচল আৰু অনৈতিক মৰ্যাদাবোধৰ মৃত দেৱতাৰ বেদীত দেউতাকে এটা এটাকৈ প্ৰত্যেকটো সন্তানৰ সুশান্তি বলি দি আহিছে। গৌৰীনাথে নিজৰ জেদ ৰাখি দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰালে যদিও তাৰ মনত সম্পূৰ্ণ সুখ নাই। আজি 7 বছৰে সি নিজৰ ঘৰখন আৰু মাকক দেখিবলৈ পোৱা নাই। নিজৰ অকল মৰ্যাদাবোধৰ কাৰণেই দেউতাকে ৰম্ভাৰ হ'ব খোজা বিয়াখনো হ'বলৈ নিদি চিৰকালৰ কাৰণে তাইক এটা নিসংগ আৰু অসুখী জীৱন যাপন কৰিবলৈ বাধ্য কৰি তুলিলে। সিও এতিয়া দেউতাকৰ এই অন্যায় দাবী আৰু স্বেচ্ছাচাৰিতাৰ ওচৰত নতি স্বীকাৰ কৰিবনে? তাকে কৰিলে নিজৰ বিবেক আৰু আদৰ্শৰ বিৰুদ্ধে গৈ
অন্যায়ৰ ওচৰত নতি স্বীকাৰ কৰা নহ'বনে? কিন্তু কালীনাথৰ দুৰ্ভাগ্য যে ন্যায় আৰু অন্যায়, শুদ্ধ আৰু অশুদ্ধ কেৱল এই দুটাই তাৰ বিচাৰ্য বিষয় নহয়। বোধহয় কোনো মানুহৰ জীৱনতেই নিৰ্বাচনৰ সমস্যা ইমান সৰল আৰু সহজ নহয়। আদৰ্শৰ নামত সি যদি আজি বহাগীক বিয়া কৰাবলৈ জেদ কৰে, তেন্তে তাৰ ফলত দেউতাকৰ মৃত্যুদণ্ড দিয়া হ'ব। তাৰ অৰ্থ জানো এয়ে নহ'ব যে নিজৰ সুখৰ কাৰণে সি দেউতাকক এটা মৰণান্তিক আঘাত দিলে? আদৰ্শবাদৰ প্ৰলেপে তাৰ গোপন স্বাৰ্থবুদ্ধিক কেতিয়াও সমূলি ঢাকি ৰাখিব নোৱাৰে। তদুপৰি পৰিস্থিতিও নিশ্চয় জীৱনৰ এটা ডাঙৰ নিয়ামক শক্তি। যি পৰিস্থিতিত গৌৰীনাথে আদৰ্শৰ পৰকাষ্ঠা ৰাখিবলৈ গৈ দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধেও থিয় হৈ অসবৰ্ণ বিবাহ কৰিলে আৰু ৰাজ্যপুত্ৰ হোৱাৰ দুৰ্ভাগ্য স্বীকাৰ কৰি ল'লে, কালীনাথৰ ক্ষেত্ৰত সেই পৰিস্থিতি নাই। গৌৰীনাথে জানিছিল যে দেউতাকে তাক ত্যাগ কৰিলেও তেওঁৰ অৱলম্বন হিচাপে থাকিব কালীনাথ আৰু লক্ষ্মীনাথ। কিন্তু পৰিস্থিতিয়ে আজি এনে ৰূপ লৈছে যে সিও যদি আজি দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে থিয় হৈ তেওঁৰ দ্বাৰা পৰিত্যক্ত হয়, তেন্তে এই দুৰ্ভাগ্যতাড়িত মানুহজন শেষ বয়সত হৈ পৰিব সম্পূৰ্ণ সৰ্বহাৰা। বিচনাত শুই শুইয়ে কালীনাথে মূৰ জোকাৰিলে। পৃথিৱীৰ কোনো সুখৰ বিনিময়তে সি দেউতাকক এইখিনি দুখ দিব নোৱাৰে। বহাগীৰ মুখখন তাৰ চকুৰ আগত ভাঁহি উঠিল। বহাগী নিশ্চয় তাৰ প্ৰেমত পৰা নাছিল। তাইৰ কাৰণে সি আছিল আকাশৰ জোন। তাক প্ৰেমিক বা স্বামী হিচাপে পোৱাৰ কথা তাই নিশ্চয় কেতিয়াও কল্পনা কৰিব পৰা নাছিল। কিন্তু যি মুহূৰ্ততে সি তাইক প্ৰেম নিবেদন কৰিলে, সেই মুহূৰ্ততে সি তাইৰ মনত জগাই তুলিলে নতুন লোভ, নতুন আশা, নতুন কল্পনা। চণ্ডালিকাৰ দৰে তাইৰ মনত জাগি উঠিল নতুন আত্মপ্ৰত্যয়। সেই মুহূৰ্তত তাই যিভাৱে তাৰ প্ৰেমত পৰিল, তাৰ কোনো তুলনা নাই। এক অলৌকিক সূৰ্যোদয়ে যেন তাইৰ তুচ্ছ জীৱনৰ সমস্ত অন্ধকাৰ মুহূৰ্ততে দূৰলৈ খেদি দিলে আৰু তাইক প্লাবিত কৰি তুলিলে এক অপাৰ্থিৱ নতুন জেউতিৰে। কালীনাথে জানে, কালিৰ সেই মুহূৰ্তটোৰ পৰাই তাই এখন সম্পূৰ্ণ নতুন জগতত বাস কৰিছে। হৃদয়ৰ গোপন গভীৰত প্ৰতি মুহূৰ্ততে তাই প্ৰেমিকৰ পদধ্বনিলৈ কাণ পাতি আছে। ভৱিষ্যতৰ সোণালী সপোনত তাই আত্মহাৰা হৈ আছে। আৰু বহুদিন তাই এনেকৈ উৎকৰ্ণ হৈ ৰ'ব। বহুদিন তাইৰ মনত জাগি ৰ'ব এই গোপন উদ্ৰগ্ৰ লোভ। তাই কোনোদিন আনকি এই কথাও নাজানিব যে সি কিয় তাইক প্ৰেম নিবেদন কৰিছিল, কিয় আৰু কোনোদিন সি তাইৰ ওচৰলৈ ঘূৰি নগ'ল। এদিন হয়তো তাই তাৰ কথা পাহৰি যাব, কিন্তু সমূলি পাহৰি যাব নিশ্চয় নোৱাৰে। বহুত দিনলৈকে তাইৰ চকুজুৰিয়ে হঠাৎ ক'ৰবাত কেনেবাকৈ তাক দেখে নেকি বুলি বিচাৰি ফুৰিব। তাইৰ তুচ্ছ দিনহীন সংসাৰ যাপনৰ মাজে মাজে হঠাৎ কোনো এটা অলস উদাস মুহূৰ্তত তাইৰ মনত জাগি উঠিব কালিৰ সেই আবেলিটোৰ স্মৃতি, আৰু তাইৰ বুকুভেদি বাহিৰ হৈ আহিব এটা গোপন দীৰ্ঘশ্বাস। হয়তো এইবোৰ একোৱেই নহ'ব, কালীনাথে নিজকে নিজে ক'লে। এটা মধুৰ সপোনৰ দৰেই তাই সময়ত গোটেই ঘটনাটো পাহৰি যাব আৰু সংসাৰৰ আৱৰ্তত এদিন তাই নিজৰ অতীতটোক সম্পূৰ্ণৰূপে হেৰুৱাই পেলাব। তদুপৰি তাৰ এটা নিজস্ব ধাৰণা আছে যে প্ৰেম আৰু সৌন্দৰ্যক জীৱনৰ এটা অনিৰ্বচনীয় অভিজ্ঞতাৰ ৰূপে গ্ৰহণ কৰিবলৈ উচ্চ স্তৰৰ শিক্ষা সংস্কৃতিৰ প্ৰয়োজন। বহাগীৰ নিচিনা এজনী ছোৱালীৰ পৰা সিমানখিনি আশা কৰাটো অনুচিত। কিন্তু তাৰ নিজৰ জীৱনত বহাগীৰ স্মৃতি হৈ থাকিব এটা যুগমীয়া বিষাদৰ উৎস। জীৱনৰ বাটত গৈ থাকোঁতে হঠাৎ সি একোবাৰ থমকি ৰৈ যাব। হেমন্তৰ আবেলিৰ দৰে বহাগীৰ মুখখন মনত পৰি এক কৰুণ বিষণ্ণতা তাৰ মনটো সেমেকি উঠিব। নদীৰ লাৱণ্যই তাক বহাগীৰ কথা মনত পেলাই দিব। ডাৱৰীয়া আকাশৰ তলত বতাহে ঢৌ খেলাই থকা সেউজীয়া ধাননিয়ে তাক বহাগীৰ কথা মনত পেলাই দিব। বাঁহ গছৰ আগত ওলমি ৰোৱা দশমীৰ জোনে তাক বহাগীৰ কথা মনত পেলাই দিব। অপ্ৰাপণীয়ৰ উদ্দেশ্যে উদ্গীত জীৱনৰ সমস্ত দীৰ্ঘশ্বাসৰ লগত জড়িত হৈ থাকিব বহাগীৰ কৰুণ স্মৃতি। তাৰ বুকুৰ গভীৰৰ পৰা এটা দীৰ্ঘশ্বাস বাহিৰ হৈ আহিল আৰু ধীৰে ধীৰে সি টোপনিৰ কোলাত ঢলি পৰিল। পাছদিনাও সি খুব দেৰিকৈ সাৰ পালে। শুই উঠিয়েই সি নৈলৈ গ'ল।
তাত গা পা ধুই সি ঘৰলৈ ঘূৰি আহি দেউতাকৰ কোঠালৈ সোমাই গ'ল। বহুদিনীয়া ৰোগীৰ দৰে দেউতাক মৃতপ্ৰায় হৈ বিচনাত শুই আছিল। সি বিচনাৰ কাষত থিয় হৈ মাত লগালে, দেউতা? শিৱনাথে কোনো উত্তৰ নিদিলে। কালীনাথে দেউতাকৰ বিচনাতে বহি তেওঁৰ ভৰিত হাত এখন থৈ ক'লে, দেউতা, মই তোমাক কথা দিছোঁ, মই আজিৰ পৰা দিবাকৰহঁতৰ ঘৰলৈ কেতিয়াও নাযাওঁ। তুমি উঠি মুখ হাত ধুই চাহ জলপান খোৱা। তোমাৰ কাৰণেই গোটেই ঘৰখনে আজি 2 দিন অনাহাৰে আছে। সি বাহিৰলৈ ওলাই আহিল। শিৱনাথ আৰু বহুত সময় বিচনাত পৰি ৰ'ল। তেওঁৰ 2 চকু ফাটি অজস্ৰ ধাৰাৰে চকু পানী ওলাই আহি গাৰুটো ভিজাই পেলালে। ঘৰখনৰ আন কোনেও সেই কথা গম নাপালে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।